নমস্কাৰ বাণী টক্সৰ অন্য এটা ভিডিঅ' এপিসোডলৈ মই নবদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। যদিহে চেনেলটোত প্ৰথম ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক কৰি যাবলৈ সমুলি নাপাহৰিব। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বৰ সকলোবোৰ দেশে কৰোনা ভাইৰাছ প্ৰতিৰোধী ভেকচিন তৈয়াৰ কৰিবলৈ যত্ন কৰি আছে। ঠিক সেই সময়তে ভাৰতে তৈয়াৰ কৰি উলিয়াইছিল কৰোনা ভাইৰাছ প্ৰতিৰোধী ভেকচিন। বিশ্বৰ প্ৰায়বোৰ উন্নতশীল দেশে ভাৰতীয় এই কৰোনা ভাইৰাছ প্ৰতিৰোধী ভেকচিন বিচাৰি আছে আৰু ভাৰতেও মানৱতাৰ হিতৰ বাবে এই কৰোনা ভাইৰাছৰ প্ৰতিৰোধী ভেকচিন চুবুৰীয়া ৰাষ্ট্ৰসমূহক উপহাৰ স্বৰূপে দি আছে। ভাৰতৰ যিমানবোৰ চুবুৰীয়া ৰাষ্ট্ৰ আছে প্ৰায়বোৰ দেশলৈকে ভাৰতে এই কৰোনা ভাইৰাছ প্ৰতিৰোধী ভেকচিন উপহাৰ স্বৰূপে দিবলৈ লৈছে। ভাৰতে প্ৰমাণ কৰিছে যে বিপদৰ সময়ত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহক ভাৰতে সহায় কৰিবলৈ সদায় তৈয়াৰ আছে। ভাৰতে উপহাৰ স্বৰূপে দিছে কৰোনা ভাইৰাছৰ প্ৰতিৰোধী ভেকচিন এই দেশবোৰক, যেনে মালদ্বীপ, ভূটান, নেপাল, বাংলাদেশ আদিকে ধৰি কেইবাখনো দেশক ভাৰতে উপহাৰ স্বৰূপে কৰোনা ভাইৰাছৰ প্ৰতিৰোধী ভেকচিন দিছে। আটাইতকৈ ভাল কথাটো হ'ল ভাৰতে এই চুবুৰীয়া ৰাষ্ট্ৰসমূহক উপহাৰ স্বৰূপে দিছে কোভিড-19 প্ৰতিৰোধী ভেকচিন। এই মহামাৰীৰ সময়ত ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহক সহায়ৰ হাত আগবঢ়াই উদ্ধাৰ কৰিছে। ভাৰতে এয়াৰ ইণ্ডিয়াৰ যোগেদি মালদ্বীপ চৰকাৰক দিছে প্ৰায় 1 লাখ পেকেজ আৰু ভূটান চৰকাৰক দিছে 1.5 লাখৰ পেকেজ। ঠিক তেনেধৰণে নেপাল চৰকাৰক দিছে 10 লাখৰ পেকেজ আৰু ভূটান চৰকাৰক দিছে 20 লাখৰ পেকেজ। মালদ্বীপ চৰকাৰে ভাৰত চৰকাৰৰ এই উপহাৰ পোৱাৰ পাছত মালদ্বীপ চৰকাৰে ভাৰত চৰকাৰক ধন্যবাদৰ লগতে এনেধৰণে কৈছে যে ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰই এনে বিপদৰ সময়ত মালদ্বীপ চৰকাৰক সহায় কৰিছে। আৰু ভাৰত চৰকাৰে যেতিয়া এই উপহাৰটো মালদ্বীপ চৰকাৰলৈ দিছিল তেতিয়া ভাৰত চৰকাৰে উল্লেখ কৰিছে যে এই উপহাৰটো ভাৰত চৰকাৰ তথা ভাৰতৰ জনসাধাৰণৰ পৰা মালদ্বীপ চৰকাৰ তথা মালদ্বীপৰ জনসাধাৰণলৈ। গতিকে ভাৰত চৰকাৰৰ চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি এই উপহাৰৰ বিষয়ে আপোনাৰ মন্তব্য কি আপোনালোকে মোক কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিঅ'খিনিৰ নটিফিকেশন আপোনালোকে টাইম মতে পাই থাকে। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।